কল খালে হেনো গাত বল হয়, গতিকে ময়ো গাত বল কৰি ভাবিলোঁ আজি ফিল্ডখন চাই আহোঁগৈ, মানে আমি প্ৰেক্টিছ কৰা ফিল্ডখন আৰু, গতিকে ওলালোঁ। পথাৰত পানী হৈছে, মাহীয়ে মাছ মাৰি আছে। তাৰপিছত লগৰজনীক মাতিলোঁ, তাই আহালে মই 2টা হত্যাকাণ্ড কৰিলোঁ। তাৰপিছত তাই আহিলে, আমি 2 কিলোমিটাৰ খোজকাঢ়ি গৈ আছোঁ আৰু ৰাস্তাৰ অৱস্থা কি ক'ম, চবফালে একেই হৈ আছে। তাৰপিছত আমি ফাইনেলি আহি পালোঁ ফিল্ড। আজি বৰষুণৰ বাবে কোনো অহা নাই ফিল্ডত, ফিল্ডখন একদম খালী হৈ আছে। আৰু লং জাম্প মৰাৰ জেগাখিনি চাওকচোন, গোটেই পানী। আৰু এইখনেই ফিল্ড, আৰু সেইখন হ'ল আমি পঢ়া স্কুলৰ পিছফালে আমাৰ ফিল্ডখন। তাৰপৰা আমি আহি দোকানৰ পৰা পকৰা আৰু ঠাণ্ডা ল'লোঁ, দুজনীয়ে খালোঁ। তাই ষ্টাইল দেখাইছে দেই। তাৰপিছত সেইখিনি খালোঁ, মানে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ ওচৰত খাইছোঁ, বহুত ভাল লাগিলে। তাৰপৰা ঘৰলৈ আহিলোঁ, আৰু ঘৰত আহি মই আকৌ পকা কঁঠাল খালোঁ। এইটো পেট নে কোৱা বাৰু ৰাইজ?